নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এক্সপ্ল'ৰ অসম চেনেলটোলৈ। আজিৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ হৈছে আৰু ভাগৱত পাঠ আমাৰ প্ৰত্যেক বছৰে পাতে। কাতি মাহৰ ঠিক প্ৰথম সপ্তাহমানৰ পৰা আমি ভাগৱত পাঠ আৰম্ভ কৰোঁ আৰু গোটেই গাঁৱৰ ৰাইজে লগ লাগি ভাগৱত পাঠ পতা হয় আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহে, বিভিন্ন ঠাইৰ পৰা অতিথি আপ্যায়নবিলাক আহে আৰু খুব ভাল লাগে। এইবাৰ 5 দিনীয়াকৈ পতা হৈছে। তো আমি 5 দিন কেনেকুৱা কোন আহিব বা কেনেধৰণে কি গোটেই সমগ্ৰ পৰিৱেশটো আমি দেখুৱাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টোত অলপ মানে ধৰক সৰু সৰু ক্লিপ পাব। ধৰক আজি মই হয়তো আজিৰ ক্লিপটো মই আজি আপলোড কৰি দিম, আকৌ 5 দিনৰ হয়তো এটা ছেপাৰেটকৈও কৰিব পাৰোঁ, নহ'লে একেলগেও দিব পাৰোঁ। চাই লওঁ পৰিৱেশ অনুযায়ী কেনেকৈ কি কৰিব পাৰি। গতিকে আজি আমি যাবলৈ ওলাইছোঁ আমাৰ ভাগৱত মন্দিৰলৈ, আমাৰ শিৱ মন্দিৰৰ প্ৰাংগণৰ ঠিক সন্মুখন শিৱ মন্দিৰৰ প্ৰাংগণতেই ভাগৱত পাঠ হৈ আছে আৰু আমি তালৈকে গৈ আছোঁ। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মোৰ ঘৰৰ পৰা মাত্ৰ 100 মিটাৰমান দূৰ হ'ব। গৈ আছোঁ। সকলো আমাৰ নিচিনা যুৱ ল'ৰা বা ডেকা বুঢ়া যিমান বয়সীয়াল সকলোবিলাক একেলগে আমি লগ লাগোঁ আৰু ভাল লাগে। খুব এটা মনোমোহা পৰিৱেশ আপোনালোকে মোৰ ভিডিঅ'ত দেখিবলৈ পাব। তো এনেকুৱা এটা অনুষ্ঠান যদি বছৰে আহি থাকে বহুত ভাল লাগে। তো আমি আজি বহুত ফটোশ্বুট কৰিব আছে, বহুত ভাল লাগিব। ফটোশ্বুট মানে ধৰক সেই আৰু ধুতি গামোচা লৈ গলত ধুতি পিন্ধি ফটো উঠি মজাই বেলেগ। যিটো আমাৰ এটা কমপ্লিট অসমীয়া সংস্কৃতি। তো অসমীয়া সংস্কৃতি আমি বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী, কাৰণ বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশ হৈ গৈ আছে যে অসমীয়া সমাজৰ কিছুমানে অস্তিত্ব নাইকিয়া কৰি দিছে। তো এইখিনি আমি বৰ্তাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে ব'লক আমি ব্লগটো কণ্টিনিউ কৰোঁ। বৰ্তমান এতিয়া ভাগৱত মন্দিৰ পাঠ পাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাব। তো আগবাঢ়িছে সেই ঐক্য শান্তি প্ৰগতি যাতে সদায় আপোনালোকৰ হয়, তাৰ বাবে আপোনালোকৰ শৰীৰ মন সকলো ভালে কুশলে থাকে আৰু এই অঞ্চলৰ জয় ময় অৱস্থা হয়। আমাৰ এই ভাগৱতখনে আমাক অকল আধ্যাত্মিক জ্ঞান দিয়াই নহয়, সামাজিক ৰীতি নীতি, সমাজ ব্যৱস্থা, ৰাজনীতি এই আটাইবোৰ কথা শিকাইছে আৰু আমি সেই ভাগৱতৰ বাণী লৈ বিচাৰিছোঁ। দ্বিতীয়তে মই অকণমান কথা কৈ গ'লে মোৰ বৰ্তমান কিবা এটা অসুখ হৈ আছে, মাতটো অলপ বহি যায়। গতিকে মই এই অনুষ্ঠানটো যাতে সম্পূৰ্ণ সাৰ্থক হয়, সম্পূৰ্ণ পবিত্ৰতাৰে অনুষ্ঠানটো সম্পন্ন হয়, তাকে কামনা কৰি আজি ভাগৱত শেষলৈকে হ'ব পৰা ফুলগতিৰ বাবে মাৰ্জনা বিচাৰি উক্ত অনুষ্ঠানৰ সৰ্বপ্ৰকাৰৰ মংগল কামনা কৰি মই মোৰ চমু ভাষণৰ সামৰণি মাৰিছোঁ, যাতে এই অনুষ্ঠানটো অতি শান্তিৰে সম্পন্ন হয়। পুনৰবাৰ মাননীয় শ্ৰীযুত বসন্ত কলিতাদেৱে আমাৰ এই ভাগৱত স্থাপনৰ বিধি উন্মোচনৰ ভাষণত বহুতো কথা আমাক জনালে। আমি তেওঁৰ পৰা বহুতো কথা জানিলোঁ। গতিকে তেখেতলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া দিনৰ ভাগত আমি গোটেইখিনি পৰিৱেশ দেখালোঁ। এতিয়া আমি ৰাতিৰ পৰিৱেশখিনি অকণমান চাম আৰু ৰাতি বিশেষ দিব পৰা নাই, মই হয়তো নেক্সট ভিডিঅ'ত মই বেছিকৈ দি দিম। তো আহক। সকলোলৈ মই ধন্যবাদ জনাইছোঁ যে মোক এই ভাগৱত প্ৰজ্বলনৰ সুযোগ দিলে। বেছি ভাষণ দিয়াৰ অভ্যাস নাই মোৰ, তথাপিও দুআষাৰ ক'বলৈ চেষ্টা কৰিছোঁ। যিহেতু এই পোহৰ বা জ্যোতি হৈছে জ্ঞান বুলি কোৱা হয় জ্যোতি, আৰু এন্ধাৰক কোৱা হয় আমাৰ যিটো অজ্ঞানতা। গতিকে